হাই ফ্ৰেণ্ডছ, আপোনালোক ভালে আছেনে? মই আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেল আল্টিমেট লাইফলৈ। আহকচোন আপোনালোকে চাই থাকক আল্টিমেট লাইফ। আমেৰিকাৰ এজন নাগৰিক ডক্টৰ ৱাল্টাৰ স্নেলিঙে 1912 চনত লিকুইড পেট্ৰলিয়াম গেছৰ আৱিষ্কাৰ কৰিছিল আৰু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই সেই LPG গেছ অৰ্থাৎ লিকুইড পেট্ৰলিয়াম গেছৰ ব্যৱহাৰ আৰু ইয়াৰ পৰা আমাৰ হ'ব লগা সাৱধানতাৰ বিষয়ে মই আপোনালোকক ক'বৰ বাবেই গোটাইছোঁ এই ভিডিঅ'টো। আহকচোন ভিডিঅ'টো চাই থাকক আপোনালোকে। এতিয়া মই আপোনালোকক ক'বলৈ লৈছোঁ LPG গেছ চিলিণ্ডাৰৰ ভেলিডিটিৰ ওপৰত। LPG গেছ চিলিণ্ডাৰৰ আপোনালোকে ওপৰত 3ডাল ষ্টিক দেখা পাইছে। কোনোবা 3ডাল ষ্টিকৰ কোনোবা এডালত A বা B বা C বা D এনেকৈ লিখা থাকিব আৰু তাৰপিছত সংখ্যা লিখা থাকে। চ' ইয়াৰ অৰ্থ হৈছে যে গেছ চিলিণ্ডাৰটোৰ ভেলিডিটি অৰ্থাৎ ইয়াৰ বৈধতা কিমানলৈকে থাকে। যদি লিখা থাকে A21 অৰ্থাৎ আপোনালোকক মই বুজাব বিচাৰিছোঁ A B C D অৰ্থাৎ 4টা ভাগত ভাগ কৰা হৈছে। A 3 মাহ, B 3 মাহ, C 3 মাহ আৰু D 3 মাহ অৰ্থাৎ 3 4 গুণ 12 মাহ মানে এটা বছৰৰ মাহকেইটা A B C D ভাগ কৰি লৈছে। A 3টা মাহ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ। ঠিক একেদৰে B 3টা মাহ এপ্ৰিল, মে', জুন। ঠিক একেদৰে C 3টা মাহ জুলাই, আগষ্ট, ছেপ্টেম্বৰ। ঠিক একেদৰে ডিত আকৌ অক্টোবৰ, নৱেম্বৰ। অফ আছে, এইটো অন কৰিলে অন হৈছে আৰু অফ। কেতিয়াবা কি হয়, নতুন কিছুমান গেছ চিলিণ্ডাৰ আহিলে যিবিলাক লিকেজ থাকে, লিকেজ থকা গেছ চিলিণ্ডাৰবিলাক যেতিয়া আমি অন কৰোঁ, অন কৰোঁতে ফুচুককৈ এটা শব্দ দিয়াৰ উপৰিও এই বস্তুটো আপোনাৰ যেতিয়া অন কৰিব, অন কৰাৰ লগে লগে অৰ্থাৎ গেছটো লিকেজ আছে। লিকুইড পেট্ৰলিয়াম গেছ লিকেজৰ সময়ত অৰ্থাৎ আপোনালোকে স্মেল পাব যে গেছ যদি লিকেজ হয় তেতিয়াহ'লে আপোনালোকে স্মেল পাব। স্মেল পোৱাৰ সময়ত যদি আপোনালোকৰ ঘৰত টিভি চলি আছে বা ফেন চলি আছে বা হোম থিয়েটাৰ চলি আছে, তো সেইবিলাক চলি থাকিব দিব, মাত্ৰ ঘৰৰ দৰ্জা খিৰিকীবিলাক খুলি দিব।
কিহৰ কাৰণে কৈছোঁ যে যদি আপোনালোকে ইলেক্ট্ৰিক ছুইচ অফ অন কৰিব যায়, তো আমাৰ যেনেকৈ গেছটো আমি জ্বলাব সময়ত এটা লাইটাৰ ইউজ কৰোঁ, তো এটা স্পাৰ্কিং হয় আৰু স্পাৰ্কিঙৰ পৰা আমাৰ গেছৰ চোলাটো জুই উঠে, নহয় জানো? তো ইলেক্ট্ৰিক যিকোনো ছুইচ অফ অন কৰোঁতে অকণমান স্পাৰ্কিং হয়, তো সেই স্পাৰ্কিঙৰ পৰাই আপোনাৰ হয়তো অগ্নি সংযোজিত হৈ আপোনাৰ লিকেজ গেছৰ পৰা আপোনাৰ গোটেই ঘৰটো হয়তো অগ্নিজুয়ে আৱৰি ধৰিব পাৰে। গতিকে সাৱধান হ'ব। যদি গেছ লিকেজ অৱস্থাত আপোনালোকে গম পায়, গেছৰ গোন্ধ পায়, আপোনালোকৰ ঘৰত যদি ফ্ৰিজ, টিভি বা ফেন চলি আছে, আপোনালোকে চলি থাকিব দিব চলি থকাৰ অৱস্থাত। আৰু এটা কথা মনত ৰাখিব, যদি সেই সময়ত কেনেবাকৈ ইলেক্ট্ৰিক লাইনটো মেইন লাইনটো কাট অফ হয়, তেতিয়া আপোনাৰ MCB বা মেইন ছুইচ আপুনি অফ কৰি দিব, যাতে ইলেক্ট্ৰিক কাৰেণ্টটো পুনৰ আহিলেও আপোনাৰ কোনো ধৰণৰ স্পাৰ্কিং হোৱাৰ সম্ভাৱনা নাথাকে। আৰু দ্বিতীয় কথা, যদি আপুনি আপোনাৰ ঘৰত কেনেবাকৈ গেছ লিকেজ হৈছে, আপুনি গম পাইছে যে ফেন চলাই, আপোনাৰ এডজাষ্টেবল ফেন থাকে ঘৰত, কিটচেনত এডজাষ্টেবল ফেন বা অন্য ধৰণৰ ফেন চলাই আপুনি গেছখিনি বাহিৰলৈ উলিয়াই দিওঁ বুলি ভাবে, সেই কাম ভুলতো নকৰিব। কাৰণ ফেনৰ ছুইচ অন কৰিবলৈ যাওঁতে তাতে স্পাৰ্কিং হৈ তাৰ পৰা আপোনাৰ অগ্নিকাণ্ড সংঘটিত হ'ব পাৰে। কাৰণ অসমীয়াত এষাৰ কথা আছে যে ফিৰিঙঠিৰ পৰাও কাণ্ডৱ দাহ হ'ব পাৰে। এতিয়া আপোনালোকে ক'ব বিচাৰিছোঁ যে গেছৰ হজ পাইপ, অৰ্থাৎ যিডাল গেছ চিলিণ্ডাৰৰ পৰা আপোনাৰ ষ্ট'ভলৈকে কানেক্টত থাকে পাইপডাল, সেই পাইপডালৰ হজ পাইপ বুলি কোৱা হয়। এই পাইপডাল আপুনি বছৰত একবাৰকৈ সলনি কৰাৰ ব্যৱস্থা কৰক। কিয় কৈছোঁ যে আমাৰ গেছটো হৈছে LPG অৰ্থাৎ লিকুইড পেট্ৰলিয়াম গেছ। আমাৰ যেতিয়া আপোনাৰ গেছ পাইপৰ দ্বাৰা পৰিবাহিত হয়, কিছুমান লিকুইড অংশ পাইপৰ মাজত থাকি যায় আৰু আপোনাৰ সেই বস্তুখিনি লাহে লাহে জাম হৈ যায় আৰু সেই বস্তুখিনিৰ জহত কেতিয়াবা গেছ ব্লাষ্ট হোৱাৰ সম্ভাৱনা থাকে, অৰ্থাৎ গেছৰ প্ৰেছাৰ বাঢ়ি যায়। যেনেকৈ আমাৰ ব্লাড প্ৰেছাৰ হয়, অৰ্থাৎ নাৰ্ভবিলাক সৰু হৈ যোৱাৰ ফলত নাৰ্ভৰ মাজত, আমাৰ ব্লাডৰ নাৰ্ভৰ মাজত কিছুমান ফেটছ বাঢ়ি যায় ন, ফেটছ বাঢ়ি গ'লে আমাৰ কি হয়, ব্লাড প্ৰেছাৰ বাঢ়ি যায়, বৃদ্ধি হয় বা ব্লাড চুগাৰ হোৱাৰ সম্ভাৱনা থাকে। ঠিক একেদৰে গেছ পাইপত যেতিয়া, গেছৰ হজ পাইপত যেতিয়া আপোনাৰ লিকুইড পেট্ৰলিয়াম গেছবিলাক তাত বেয়া অংশ, ডাঠ অংশবিলাক যেতিয়া পাইপত লাগি যায়, পাইপৰ দি গেছ ফ্ল' হওঁতে গেছৰ প্ৰেছাৰ বেছি হয় আৰু সেই সময়ত আপোনাৰ গেছ ব্লাষ্ট হোৱাৰ সম্ভাৱনা বেছি থাকে। গতিকে বছৰত আপুনি এবাৰকৈ আপোনাৰ গেছৰ চুলাৰ পাইপ চেঞ্জ কৰক আৰু গেছ চুলাৰ ছাৰ্ভিচিঙৰ ব্যৱস্থা কৰক। আৰু এটা কথা, গেছ লিকেজ হোৱাৰ সময়ত আপুনি লিকেজ এৰিয়াৰ পৰা, অৰ্থাৎ আপোনাৰ ঘৰৰ ভিতৰৰ পৰা আপুনি কোনো কাৰণত মোবাইল ফোন ব্যৱহাৰ নকৰিব। মোবাইল ফোন অন বা কাৰোবাক কল আহিলে কল এটেণ্ড নকৰিব বা কাৰোবাক কল কৰাৰ চেষ্টা নকৰিব, যিহেতু মোবাইল ৰেডিয়েশ্যনৰ দ্বাৰাও আপোনাৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ সম্ভাৱনা থাকে। এতিয়া মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আমাৰ বহুতো ঘৰুৱা উৎসৱ পাৰ্বণ বা ঘৰত যিকোনো বস্তু মানে চেলিব্ৰেশ্যন কৰিলে, যিকোনো উৎসৱৰ চেলিব্ৰেশ্যন কৰিলে কি হয় যে আমাৰ ঘৰত ডমেষ্টিক গেছ চিলিণ্ডাৰ থাকে, যিটো ৰঙা চিলিণ্ডাৰ। তো আমি তাতে আপুনি ধৰি লওক খাদ্য সামগ্ৰী বনোৱাৰ আমি ব্যৱস্থা কৰোঁ, কিন্তু তাৰ লগত আমি কি কৰোঁ যে আমাৰ ঘৰৰ যিটো ডমেষ্টিক ষ্ট'ভ আমি ব্যৱহাৰ নকৰোঁ। ইয়াৰ কাৰণে তাত জুইটো বহুত কম ওলায় আৰু ডাঙৰ বাচন তুলি তাত বনাবৰ কাৰণে অসুবিধা হয়, যিহৰ বাবে আমি এটা কমাৰ্চিয়েল গেছৰ ডাঙৰ চুলা আমি ব্যৱহাৰ কৰোঁ, য'ত নেকি আপোনাৰ পিতলৰ যিটো কমাৰ্চিয়েল গেছ চিলিণ্ডাৰত লগোৱা ৰেগুলেটৰ থাকে, সেই ৰেগুলেটৰ আমি সংযোজিত কৰোঁ। ইয়াৰ ফলত কি হয় যে গেছ অতি জোৰেৰে চিলিণ্ডাৰৰ পৰা পৰিবাহিত হয় আৰু গেছ চিলিণ্ডাৰটো ঠাণ্ডা হৈ যায়, যাৰ ফলত গেছ বহুত কম পৰিমাণে বাহিৰলৈ ওলায় আৰু জুইটো কমি যায়। বহুত সংখ্যক লোকে কি কৰে যে গেছ চিলিণ্ডাৰটো ঠাণ্ডা হৈ যোৱাৰ বাবে গৰম পানীৰ বাচনত গেছ চিলিণ্ডাৰটো ভৰাই দিয়ে। এইটো আটাইতকৈ ডাঙৰ ভুল। এনেকুৱা কাম আপোনালোকে কেতিয়াও নকৰিব। যেতিয়া আপুনি গৰম পানীত গেছ চিলিণ্ডাৰটো ভৰাই দিব, আপোনাৰ গেছৰ ঘনত্ব বাঢ়ে আৰু গেছ চিলিণ্ডাৰ ব্লাষ্ট হৈ যোৱাৰ সম্ভাৱনা থাকে। ইয়াৰ পিছত আপোনালোকক ক'ব বিচাৰিছোঁ যে বহুত সংখ্যক লোকে কি কৰে যে যেতিয়া ঘৰৰ গেছ শেষ হ'ব হয়, তেনেকুৱা টাইমত চিলিণ্ডাৰটো ওলোটাই ব্যৱহাৰ কৰে। আপোনালোকে কৈছিলোঁ যে গেছ ব্যৱহাৰ কৰাৰ সময়ত যদি গেছ এৰাই হৈ যায়, শেষ হৈ যায়, তেতিয়াহ'লে চিলিণ্ডাৰটো এনেকৈ পেলাই নল'ব বা চিলিণ্ডাৰটো এনেকৈ লুটিয়াই নল'ব। আপোনালোকে এটা কথা মই মানা কৰিছিলোঁ, কাৰণ এনেকুৱা গেছ যেতিয়া আপোনাৰ ৰেগুলেটৰ লাগি থাকে, সেই সময়ত যদি গেছ চিলিণ্ডাৰটো লুটিয়াই দিয়া হয়, গেছৰ ইয়াৰ ওপৰত প্ৰেছাৰটো, টেংকিৰ ভিতৰত প্ৰেছাৰটো বহুত বাঢ়ি যায়। যেনেকৈ আপোনাৰ দেখা পাইছে পেপচি কোকা-কোলা এনেকৈ জোকাৰি বা কিবা জোকাৰ খোৱাৰ পাছত খুলি দিয়াৰ লগে লগে উৰি যায়, ব্লাষ্ট হোৱাৰ নিচিনা। তো ইয়াতো আপোনাৰ এনেকৈ জোকাৰি দিয়াৰ ফলত ৰেগুলেটৰ যেতিয়া খোলা থাকে, তেতিয়া গেছটো বহুত স্পীডত বাঢ়ি ওলাবলৈ চেষ্টা কৰে।
আপোনাক আৰু এটা কথা কৈছিলোঁ যে গেছ চিলিণ্ডাৰ যেতিয়া লিকেজ হয়, লিকেজ হোৱাৰ সময়ত যেতিয়া আপোনালোক ৰেগুলেটৰটো খোলাৰ কথা কৈছিলোঁ, সেই সময়ত আপোনালোকে কি কৰিব লাগে, একচুৱেলি ডাইৰেক্টলি আপোনালোকে ৰেগুলেটৰ খুলিব যাব নালাগে। এনেকুৱা এখন ধৰণৰ কাপোৰ এখন, যিকোনো ধৰণৰ কাপোৰ এখন আপোনালোকে পানীত তিয়াই তাক চেপি লৈ আপোনালোকে নাক আৰু মুখত বান্ধি ল'ব। ইটো ষ্টাইলত মুখত বান্ধি ল'ব, যাতে গেছ ইয়াৰ পৰা ওলোৱা গেছখিনিয়ে আপোনালোকক মানে চেঞ্চলেছ কৰি দিব যাতে নোৱাৰে। তাৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে গেছৰ পৰা ৰেগুলেটৰ, লিকেজ গেছ চিলিণ্ডাৰৰ পৰা ৰেগুলেটৰ খুলিবলৈ যাব আৰু এই ছেফটি কেপটো আপোনালোকে লগাবলৈ যাব বা চিলিণ্ডাৰটো ভিতৰৰ পৰা বাহিৰলৈ মুকলি জেগালৈ লৈ যাবলৈ চেষ্টা কৰিব। আপোনালোকে এটা কথা জানেনে, যেতিয়া এটা লিকুইড পেট্ৰলিয়াম গেছ চিলিণ্ডাৰ ব্ৰাষ্ট হয়, ব্ৰাষ্ট হোৱাৰ সময়ত চিলিণ্ডাৰটোৰ পৰা 20 ফুট দূৰত্বত যিমানখিনি বস্তু থাকে সকলোখিনি বস্তু ছিন্ন ভিন্ন কৰি দিব পাৰে। অৰ্থাৎ আপোনাৰ এটা ঘৰৰ ভিতৰত যদি গেছ চিলিণ্ডাৰটো ব্ৰাষ্ট হয়, তেতিয়াহ'লে আপোনাৰ ঘৰ থান বান কৰি দিব। গেছ লিকেজ হোৱাৰ সময়ত যেতিয়া আপোনালোকে গম পায় যে ৰেগুলেটৰটো লগোৱাৰ সময়ত আপোনাৰ গেছ লিকেজ হৈছে, সেই সময়ত আপুনি কি কৰিব, আপোনাৰ গেছৰ ৰেগুলেটৰটো চিলিণ্ডাৰৰ পৰা ৰিমভ কৰি দিব আৰু আপোনাৰ যিটো গেছৰ চিলিণ্ডাৰৰ লগত এটা ছেফটি কেপ আহে, কেপটো দি চিলিণ্ডাৰটো বন্ধ কৰি দিব যাতে আপোনাৰ কোনো ধৰণৰ অসুবিধা নহয়। আৰু পৰাখিনি পক্ষ যেতিয়া গেছ চিলিণ্ডাৰ আপোনাৰ লিকেজ থাকে, সেই সময়ত আপুনি মুকলি জেগালৈ গেছ চিলিণ্ডাৰটো লৈ যাব ঘৰৰ ভিতৰৰ পৰা, অন্যথা আপুনি কোনো পানী থকা জেগাত বা পানীৰ টেংকিত আপুনি গেছ চিলিণ্ডাৰটো পেলাই দিব যাতে গেছ চিলিণ্ডাৰটোৰ পৰা কোনো ধৰণৰ অগ্নি সংযুক্ত হ'ব নোৱাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল? যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে এনেধৰণৰ ভিডিঅ'ৰ নতুন নতুন আপডেট পাই থাকিবৰ কাৰণে আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আৰু প্ৰিয় বন্ধু বান্ধৱীসকল, এইখিনিতে মই আপোনালোকক এটি বিশেষ কথা জনাব বিচাৰিছোঁ যে মই মিন্ময়ে মোৰ এই আল্টিমেট লাইফ নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আপোনালোকৰ বাবে সদায় নতুন নতুন ভিডিঅ'ৰ যোগান ধৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব, মোক আশীৰ্বাদ কৰিব, লাইক কমেণ্ট কৰিব, যাতে ইয়াতকৈ বহুত ধৰণৰ ভাল ভিডিঅ' মই আপোনালোকক দেখুৱাব পাৰোঁ। আৰু লগতে আজি বহুত সময় হ'ল, আপোনালোকৰ বহুত সময় নলওঁ, চ' আপোনালোকৰ পৰা আজি মই বিদায় মাগিব বিচাৰিছোঁ, পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি